আমাৰ ৰূপহী শিক্ষা খণ্ডৰ অন্তৰ্গত পুথিমাৰী যি মণ্ডল সমল কেন্দ্ৰ আছে কাৱৈমাৰী, সেই কাৱৈমাৰী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত এখন ব্যক্তিগত বিদ্যালয় অথেণ্টিক পাব্লিক স্কুল। আৰু এই বিদ্যালয়খনে আজি এটি অত্যন্ত আমাৰ উল্লেখযোগ্য কাৰ্যসূচী তেখেতসকলে সম্পন্ন কৰিছে ইয়াতে, আৰু আমাকো ইয়াতে আমন্ত্ৰণ জনাইছিলে যে আমাৰ বিদ্যালয়সমূহৰ মাজত আন্তঃ বিদ্যালয় কুইজ আৰু ডিবেট প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত কৰিছে। আৰু আমাৰ চৰকাৰী বিদ্যালয়ৰ লগতে বিভিন্ন বেচৰকাৰী অৰ্থাৎ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও ইয়াতে অংশগ্ৰহণ কৰিছে, আৰু এটা খুব সুন্দৰ পৰিৱেশত এই কাৰ্যসূচীটো তেখেতসকলে সম্পন্ন কৰিছে। আমি দেখা পাইছো ইয়াতে চাৰিওদিশে সকলো ছাত্ৰ ছাত্ৰীয়ে অত্যন্ত সুশৃংখলিতভাৱে আমাৰ বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছে, আৰু যথেষ্ট উন্নত মানদণ্ডৰ এটা প্ৰতিযোগিতা, কুইজৰ প্ৰতিযোগিতা আৰু তৰ্ক প্ৰতিযোগিতা আমি ইয়াতে দেখা পাইছো। আৰু এনেধৰণৰ প্ৰতিযোগিতাসমূহে ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকৰ প্ৰতিযোগিতামূলক মনোভাৱ বঢ়াই তোলে, লগতে তেওঁলোকৰ যিটো জ্ঞানৰ ভাণ্ডাৰ, সেই জ্ঞানৰ যিখিনি তেওঁলোকৰ পৰিসীমা, সেই জ্ঞানৰ পৰিসীমা বৃদ্ধি কৰাত সহায় কৰে। তাৰোপৰি আমাৰ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকৰ মাজত এটা বন্ধুত্বপূৰ্ণ এটা সম্বন্ধ এইটো গঢ়ি তোলে। সকলোৰে মাজত সহযোগিতা সম্বন্ধ, যে আমাৰ যিখিনি স্থানীয় বিদ্যালয় আছে, ওচৰৰ যিখিনি বিদ্যালয়, সকলো ছাত্ৰ ছাত্ৰী ইয়ালৈ আহিছে। গতিকে আমি এই বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনাইছো। তেখেতসকলৰ নিজৰ ছাত্ৰ ছাত্ৰীৰ লগতে গোটেই অঞ্চলটোৰ বাকীখিনি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰি সকলোৱে এটা শৈক্ষিক দিশত শৈক্ষিক পৰিৱেশৰ যি উন্নতিকৰণ, সেই ক্ষেত্ৰত যি তেওঁলোকে ভূমিকা লৈছে, তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছো। সৰ্বপ্ৰথমতে ধন্যবাদ অথেণ্টিক পাব্লিক স্কুল কাৱৈমাৰীৰ কৰ্তৃপক্ষক আমন্ত্ৰিত কৰাৰ কাৰণে। মই এজন আয়াৰলেণ্ডত ৰিচাৰ্চ কৰি আছোঁ, মোক আজি ইয়াতে মাতি আনিছে, সেইকাৰণে মই তাকে বহুত ধন্যবাদ জনাইছোঁ। এইখন স্কুলত কেইবাদিন ধৰি প্ৰগ্ৰাম চলি আছে, ডিফাৰেণ্ট বেলেগ বেলেগ ধৰণৰ আপোনাৰ কম্পিটিশ্যন চলি আছে। ইয়াতে আহি মই যি পৰিৱেশ দেখিছোঁ, সেয়া এক অতি সুন্দৰ পৰিৱেশ, আৰু মই আশা কৰোঁ যে অথেণ্টিক পাব্লিক স্কুলে এইখন সমাজত তাতে যিমানবিলাক মানুহ আছে, তাতে মানুহ ৰিচোৰ্চ হিচাপে কৰি তুলিবৰ কাৰণে মই ইয়াক আৰু হেৰি কৰিছোঁ, আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীক সিহঁতৰ উজ্জ্বল কামনা কৰিছোঁ মই। ধন্যবাদ।